নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি জানিম সপোনত নদী দেখাৰ অৰ্থ, অৰ্থাৎ সপোনত নদীৰ লগত জড়িত সপোন দেখিলে কি হয় তাৰ অৰ্থ। নদীৰ সপোন প্ৰায় বহুতে দেখে, যাৰ অৰ্থ বেলেগ বেলেগ হয়। আহক জানো আজি নদীৰ লগত জড়িত কি সপোনে কি অৰ্থ বহন কৰে। ইয়াত আমি জানিম নদীত পৰা, নদী পাৰ কৰা, ডুবা, নদীত লেতেৰা পানী দেখা, পবিত্ৰ নদী দেখা আদিৰ বিষয়ে। সপোন আমি সকলোৱে দেখোঁ। সদায় দেখা এই সপোন সকলো সত্য নহয়, কিন্তু কিছু সপোনে আমাৰ জীৱনত প্ৰভাৱ পেলায়, যিয়ে আহিবলগীয়া সময় ভাল নে বেয়া তাৰ আভাস দিয়ে। গতিকে সকলো সপোনকে আমি অলাগতিয়াল বুলি ভাবিব নালাগে, কিয়নো কিছুমান সপোনৰ দ্বাৰা আমি ভৱিষ্যতৰ ভাল বেয়াৰ বিষয়ে জানিব পাৰোঁ। তেন্তে আহক জানো আজি নদীৰ লগত জড়িত সপোনৰ বিষয়ে। সপোনত নদী দেখা সকলো প্ৰকাৰে শুভ হয়। যদি নদীৰ পানী পৰিষ্কাৰ দেখা যায়, তেন্তে এইটো আৰু শুভ বুলি মনা হয়। আৰু যদি নদীৰ পানী লেতেৰা দেখে, তেন্তে এইটোৱে অশুভক দৰ্শায়। সপোনত যদি বৈ থকা নদী দেখে, তেন্তে ই জীৱনৰ পৰিৱৰ্তনৰ কথা সূচায়, অৰ্থাৎ যিয়ে এই সপোন দেখে তেওঁৰ জীৱন পৰিৱৰ্তন হৈ ভাল সময় আহি আছে। যদি কোনোৱে মাত্ৰ নদী দেখে, অৰ্থাৎ বৈ থকা নহয় স্থিৰ নদী দেখে, তেন্তে তেওঁ জীৱনৰ শান্তি স্থিৰতাক দৰ্শায়, অৰ্থাৎ আপোনাৰ জীৱনত যদি কোনো সমস্যা বা জটিলতা থাকে, তেন্তে সেয়া দূৰ হৈ যাব আৰু আপুনি শান্তি লাভ কৰিব। জ্যোতিষ অনুসৰি যদি আপুনি কোনো নতুন কাম কৰিবলৈ গৈ আছে আৰু সপোনত যদি যিকোনো ৰূপতে পৰিষ্কাৰ বা লেতেৰা পানীৰ নদী দেখে, তেন্তে সেই নতুন কামটো কেইদিনমানৰ কাৰণে স্থগিত ৰাখক। এইটো অশুভ হয়। পৰিষ্কাৰ পানী বৈ থকা দেখা বা ৰৈ থকা দেখা দুয়োটাই শুভ হয়। নদীত পৰিষ্কাৰ পানী বৈ থকা দেখাটো উন্নতি, ভাল সময় তথা সুখ সমৃদ্ধিৰ সূচক। সপোনত বৈ থকা পানী দেখাৰ অৰ্থ সৌভাগ্যশালী হয়। ই আপোনাৰ ইচ্ছা পূৰ্ণ হোৱাৰ সংকেত হয় আৰু আপোনাৰ ভৱিষ্যত সুখীময় কৰি তোলে। যদি কোনোৱে সপোনত নদীৰ কাষত থিয় হৈ পানী বৈ যোৱা চাই থকা দেখে, তেন্তে এইটো বহুত শুভ হয়। এইটো সোনকালেই আপোনাৰ ইচ্ছা পূৰ্তি হোৱাৰ সংকেত, সফলতা প্ৰাপ্তিৰ সংকেত। নদীত ডুবা সকাৰাত্মক বুলি মনা হয়। যদি কোনো বিপদত বা বেয়া সময়ত এই সপোন দেখে, তেন্তে ই বুজায় যে সোনকালেই সেই বিপদৰ পৰা মুক্তি পাব। যদি কোনোৱে সপোনত নদীত নাওত গৈ থকা দেখে, তেন্তে এইটো ভাল সপোন হয়। এইটো দেখাৰ সংকেত হ'ল যে আপুনি সহজেই জীৱনত আগুৱাই যাব আৰু ই এইটো সংকেত দিয়ে যে এতিয়া আপুনি জীৱনটো আগুৱাই নিয়াত গুৰুত্ব দিবৰ হ'ল। আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব গৈ আছে, গতিকে আপুনি সজাগ হ'বৰ হ'ল। যদি সপোনত কোনো নাও জোৰেৰে নদীত উটি যোৱা বা ধুমুহাৰ নদীত নাও দেখে, তেন্তে ই জীৱনত আহিবলগীয়া সংঘাতৰ দিশে সূচায়। সপোনত নদীত সাঁতোৰা শুভ হয়। ই জীৱনত আহিবলগীয়া সমস্যাক সহজেই পাৰ কৰাৰ সংকেত দিয়ে। যদি কোনো বেয়া সময়ত এনে নদীত সাঁতোৰা সপোন দেখে, তেন্তে ই সেই সময়খিনিত খুব সহজেই পাৰ হৈ যোৱাৰ কথা সূচায়। ইয়াৰ উপৰি নদী সাঁতুৰি পাৰ হোৱা সপোন দেখিলে আপুনি কোনো ডাঙৰ সফলতাও প্ৰাপ্ত কৰিব পাৰে। নদীত গা ধোৱা সপোন দেখা শুভ। ইয়াৰ অৰ্থ কোনো ৰোগ বা বহুত দিনৰ পৰা হৈ থকা কোনো বেমাৰৰ পৰা মুক্তি পোৱাৰ সংকেত। আনহাতে লেতেৰা পানীত গা ধোৱা দেখা অশুভ হয়। ইয়ে কোনো ৰোগ ব্যাধি অহাৰ সংকেত দিয়ে। নদীত নিজকে পৰি যোৱা দেখা অশুভ হয়। পৰি যোৱা সকলো সপোন অশুভ। ই ব্যৱসায়ত লোকচান, উন্নতিত বাধা প্ৰদান কৰে। গতিকে এনে সপোন দেখিলে সজাগ হৈ থাকিব। এয়াই আছিল সপোনত নদীৰ লগত জড়িত দেখা সপোনৰ অৰ্থ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব। ধন্যবাদ।